নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিছোঁ আজি বৰদোৱালৈ। হোলীৰ সময়ত যিসকলে আহিছে তেওঁলোকেতো গমেই পায়, আৰু আপুনি যদি ভিডিঅ'টো চাই আহিম বুলি ভাবিছে তেতিয়াহ'লে অহাবলৈ আহিব, খুব ভাল লাগে। আৰু এয়া চাওকচোন, নতুনকৈ বনোৱা বিল্ডিংবোৰ সঁচাকৈ খুব ধুনীয়া লাগিছে। লগতে আপোনালোকক নতুনকৈ যিটো বৰদোৱাত প্ৰজেক্টটো বনাইছে সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু আপোনালোকক মই দেখাম বুলি কৈ দেখাবলৈ নাপালোঁ, কাৰণ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই, টিং চিং মাৰি থৈ দিছে। আৰু এনেকৈ আৰু মুকলি হোৱা নাই, যিহেতু কিছুমান কাম বাকী আছে। এতিয়াও মুকলি হ'লে নিশ্চয় আহিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ দিনৰ ভাগৰ গেটখন সঁচাকৈ খুব ভাল লাগিল, আৰু সম্পূৰ্ণ হোৱাৰ পিছত আৰু ভাল লাগিব। শেষত আমি এতিয়া ঘৰলৈ বুলি যাবলৈ ওলালোঁ, আৰু আপোনালোকক নেক্সট এটা ভিডিঅ' লগ পাম। তেতিয়াহ'লে আজিলৈ আৰু সস্তা দামত আহিবা। সেনেকুৱাই বাবে যি দাম 50 টকা 60 টকা এটা পৰঠাত নেখাওঁ আৰু